আসসালামু আলাইকুম আশা কৰো আপোনালোকে সকলোৱে ভালে আছে মই ভালে আছো তো আজি আহিলো আপোনালোকৰ কাৰণে এটা ব্লগ লৈ ইয়াতে মই চাউলৰ গুৰি লৈছো আৰু চাহ বনাইছো তেনেকৈ পিঠা ভাজি আজি আমি চাহ খাম তো ভিডিওটো প্ৰথমবাৰ হেকলৈকে চাব ভাল লাগিলে লাইক এটা কৰিব তো এনেকৈ বনাই আছো মই সৰু সৰুকৈ এনেকৈ পিঠা বনাইছোঁ আজি আমাৰ অলপ ফুল গছৰ পুলি আনিবলৈ যাম নাৰ্চাৰীত তে চাহ খাই মই মোৰ বোৱাৰী আমি দুজনে যাম ফুল গছৰ পুলি আনিব তাৰপিছত আমি ওলাই যাম তো আমি এতিয়া ৰাস্তাত আছোঁ নাৰ্চাৰীত যাবৰ কাৰণে ওলাই আহিলোঁ তো বহুত দিন হৈছে নাৰ্চাৰীত আহিম টাইমে নাপাওঁ সেইকাৰণে আজি আহিলোঁ আমি দুটাই অলপ কিবা কিবি ল'ব আছে ছিজনৰ মানে পুলিবিলাক নিব লাগে যোৱাবাৰ বহুত ফুল গছ লগাইছিলোঁ ছিজনৰ ফুল এইবাৰ মই এতিয়ালৈকে লগোৱা নাই তো সেইকাৰণে ইচ্ছা গৈছে সেইকাৰণে আজি আহিলোঁ তো আমি এতিয়া নাৰ্চাৰী আহি পালোঁ ইয়াতে সিমান এটা ফুল নাই সৰু এটা নাৰ্চাৰী তো আমি ইয়াতে অলপ চাব আহিলোঁ চাওঁ যদি ভাল লাগে ইয়াৰ পৰা লৈ যাম আৰু ভাল নালাগিলে আৰু সিপিনে আৰু এটা আছে তো যাম ইয়াতে বহুত ডাঙৰ নাৰ্চাৰী এইটো হাইব্রিড জবা এটা হাইব্রিড ইয়াতে আমি আহিলোঁ সিজনৰ হয় নেকি সিজন পার্মানেন্ট জবা না সৰু পুলি নাই নেকি সৰু সৰু পুলি লৈ যাব হ্যাঁ তাতো নালাগে সৰু পুলি লগাব এটা মই নিজে ঘৰত লগাইছিলো তাতো আছে এটা সিজনৰ হয় না সিজনাল এই ডেন্থাস আছে ডেন্থাস লগাব এইবিলাক সিজনৰ এইবিলাক পার্মানেন্ট আর এইবিলাক সব সিজনাল কালার বেলেগ বেলেগ আছে না ডেন্থাসৰ কালার বিলাক আৰু এইটো পাতে কোমল পাতটো সেই কালাৰ হয় ডাঙৰ হয় গছডাল এইটো পিংক পিংক যে এইটো ডাঙৰ হয় কিমান এটো দাম এক পিসৰ দাম কিমান হ'ব দাম অলপ বেছি কৈ আছে আপুনি বেছি কৈছে না দাম 80 টকা নহয় 50 টকা এইবিলাক 50 টকা না দাম কি হ'ব মই কিনছো আগতে ইমান দাম না কমাই দিলে অলপ আমি হৈ গ'লো হয় নাই
গোলাপবিলাক কেনেকুৱা কৰি দিছে হাইব্ৰিডটো গোলাপ গোলাপ কোনটো এই হাইব্ৰিড এইবিলাক এই অৰেঞ্জ ৰেড আছে যে 70 টকা ৰেডো আছে এই যি আছে তাতেই আছে অৰেঞ্জ আছে ৰেড এটা কত দূর ওই যেটা বাউন্ডারি মধ্যে আছে পাঁচ লাগে না না বুঝেনি ওইটাই নাকি বনা রাস্তা লেকে একদম অলপ কাৰণে মই পৰা নাই এতিয়া জৰিমনা দিব লগা হ'ল ৰেড কালাৰটো ভাল লাগে হাইব্রিড হয় এইটো গোবৰ আৰু ভালকৈ দি দিলে হৈ যায় সেইটো ৰঙাটো লোৱা সেই ডাঙৰ ডাঙৰটো ভেলভেট কালাৰটো নালাগে ল'বা নেকি ৰঙাটো লোৱা কিনা হেন পাই ফুলকেইটা যেন ধুনীয়া লাগে না ৰঙা কালাৰ বহুত জাগা এৰিয়াত যাব লাগিব তো ফুল গছৰ পুলি হ'ল এইবিলাক পুলি আমি লৈছোঁ তো ৰুলি আহমেদ কুকিং ব্লগ যিবিলাকে চাই সিহঁতৰ কাৰণে বহুত বহুত ধন্যবাদ তেতিয়া আমি ঘৰলৈ যাই আছোঁ বহুত ডাঙৰ নাৰ্চাৰী আপোনালোকে চাইছে চাগে এতিয়া আমি অলপ পিছত ঘৰ পাম তো আমি এতিয়া আমি ঘৰ আহি পালোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আমাৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেলটো প্ৰেছ কৰি অন কৰিব আৰু ভাল লাগিলে কমেণ্টত জনাবচোন মোৰ ব্লগ কেনেকুৱা লাগিছে এতিয়া ৰাণীয়ে পাকঘৰত কিবা কিবি বনাই আছে ইয়াতে পোলাও মাংস বনাই আছে অলপ পিছত আমি খোৱা লোৱা কৰি অলপমান ৰেষ্ট ল'ম আজান হৈছে নামাজ পঢ়িব লাগিব তো আল্লাহ হাফিজ